আজি আপোনালোকক এখন বিশেষ ঠাইলৈ লৈ আহিছোঁ। ঠাইডোখৰ হৈছে বাহেঁটা চাৰিআলিৰ ওচৰৰ পাইকানা চকেৰে সোমাই আহি নটুৱানাচা পাহাৰ। এই পাহাৰখনৰ এখন বিশেষত্ব আছে। এই পাহাৰখনত আমাৰ আহোমসকলৰ দিনত এখন যুদ্ধ হৈছিল শৰাইঘাটৰ ৰণ। এই শৰাইঘাটৰ ৰণৰ যি মোমাইকটা গড় আছিলে, বিখ্যাত মোমাইকটা গড়, সেই গড়টো ইয়াতে আছে। আহক আপোনালোকক আজি মোমাইকটা গড়টোৰ কিছু অংশ দেখুৱাওঁ। অলপ দুৰ্গম ৰাস্তাৰে আমি লাহে লাহে আগবাঢ়িছোঁ নটুৱানাচা পাহাৰৰ ওপৰলৈ। আহক লাহে লাহে আমি আগবাঢ়ি যাওঁ। ৰাস্তাটো অলপ বেয়া, আপোনালোকে দেখিছে। বোধহয় ৰাস্তাটো বনাব নেকি, ইয়াতে ৰাস্তা বনোৱা যেন লাগি আছে, অলপ চাফা হৈ আছে। কিন্তু অলপমান ঢালুটো অলপ বেছি হয়, সেয়েহে আপোনালোকে আহিলে সাৱধানেৰে এই পাহাৰখন উঠিব লাগিব। এই নটুৱানাচা পাহাৰখন দেখুৱাবলৈ আজি মোক লগত লৈ আহিছে ইয়াৰে এজন স্থানীয় ব্যক্তি, বিনন নাথ। নমস্কাৰ। হয়, তেখেতে আমাক এই পাহাৰখনৰ বিষয়ে জনাব। তেখেতে কোৱা মতে এই পাহাৰখনৰ মাজেৰে এটা গড় গৈছে, যিটো গড় মোমাইকটা গড়। এই পাহাৰখনৰ অলপ ওপৰত গ'লে আমি গড়টো দেখা পাম। যি নহওক, আমি পাহাৰৰে আগবাঢ়িছোঁ এই গড়টোত। ইয়াতে মাজতে আমি এখন দেখা পালোঁ শিৱথান। চাওক, এইখন শিৱথান আৰু প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ এই ঠাইডোখৰ। আপোনালোকে যদি ইচ্ছা কৰে যে পিকনিক খাব আহিব, তেতিয়াহ'লে ইয়াতে আপোনালোকে পিকনিক খাব আহিব পাৰে। অতি সুন্দৰ পৰিৱেশ। ইয়াতে এটা সৰু নিজৰা বৈ আছে, সৰু মানে একেবাৰে সৰু, কিন্তু দেখিছে কি সুন্দৰ পৰিৱেশ। চাওক, এইখন এখন শিৱথান। ইয়াতে শিৱৰাত্ৰিৰ দিনা অসংখ্য ভক্তৰ ভিৰ হয়। আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে শিৱৰাত্ৰিৰ দিনা, বা এনেও আহিব পাৰে আপোনালোকে। অতি সুন্দৰ পৰিৱেশ। পাহাৰৰ এঢলীয়া ৰাস্তাৰে আমি লাহে লাহে আগবাঢ়িছোঁ মোমাইকটা গড়লৈ। মনত অসংখ্য হেঁপাহ, উত্তেজনা আৰু জিজ্ঞাসা যে আজি আমি এটা ঐতিহাসিকপূৰ্ণ ঠাই দেখুৱাবলৈ পাম বা চাবলৈ পাম। সেয়েহে আমি লাহে লাহে আগবাঢ়িছোঁ মোমাইকটা গড়লৈ। ইয়াতে কোৱা মতে এই ঠাইডোখৰত গধূলি হেনো বাঘ ওলায়, সেয়েহে আমি গধূলিৰ আগে আগে ইয়াৰ পৰা উভতিব লাগিব। কিন্তু আপোনালোকে ঠাইডোখৰ চালে গম পাব কিমান দুৰ্গম হয়। দুয়োকাষে গছ গছনিৰে ভৰপূৰ হৈ আছে। আপোনালোকে অকলে আহিলে হয়তো ভয়ে লাগি যাব যে কেনেকুৱা অঞ্চল এইবিলাক। যি নহওক, মনৰ হেঁপাহত আমি আগবাঢ়িছোঁ মোমাইকটা গড় চাবলৈ। চাওক, গুহা সদৃশ এইবিলাক ঠাইতে বাঘে হেপ পাতি ৰখি থাকে। আমি যথেষ্টখিনি ওপৰলৈ আহিছোঁ, আৰু ওপৰলৈ যাব লাগিব। মোৰ পাহাৰ বগোৱা তেনেদৰে অভ্যাস নাই, সেয়েহে বিৰাটেই ভাগৰ লাগিছে আৰু ঘামতে গোটাই চলাটো তিতি গৈছে। যি নহওক, লাহে লাহে আগবাঢ়ি আছোঁ। কিন্তু ক'ব লাগিব, ইয়াৰে যিটো প্ৰাকৃতিক পৰিৱেশ সেইটো আপোনালোকক মনমুগ্ধ কৰি দিব। ইমান সুন্দৰ পৰিৱেশ। আৰু আপোনালোকে যদি এডভেঞ্চাৰৰ শ্বকিং হয়, তেতিয়াহ'লে আপোনালোকে ইয়াতে আহিব পাৰিব, বা আপোনালোকে যদি ট্ৰেকিং কৰিব বিচাৰে ট্ৰেকিং কৰিব আহিব পাৰিব ইয়াতে। বন্ধু বান্ধৱীসকল, ফাইনেলি আমি আহি উপস্থিত হ'লোহি মোমাইকটা গড়ত। আৰু কেইখোজমান দিলে আমি মোমাইকটা গড়ৰ ওপৰত উপস্থিত হ'ম। 1 খোজ, 2 খোজ, 3 খোজ, 4 খোজ, 5 খোজ, আৰু এই আমাৰ মোমাইকটা গড়ৰ মাজত চাওক কি সুন্দৰ পৰিৱেশ। ইয়াত দেখিছে সমান্তৰাল এই ৰাস্তাটো, মোমাইকটা গড়টো। বেছি বহলটো বেছি নহয় গড়টোৰ, আপোনাৰ প্ৰায় 20 ফুট 25 ফুটমান হ'ব। এয়া আগলৈ গৈ আছোঁ। আগত কি আছে? এখেতে কোৱা মতে এই গড়ৰ দাঁতিত গাঁও আছে। আমাৰ গাৰো মানুহে বসবাস কৰে, গাঁও লগতে অসমীয়া মানুহে বসবাস কৰে। চাওক কি সুন্দৰ।
এইটো হৈছে আমাৰ অসমীয়া বীৰৰ পৰিচয়, যি এটা ৰাতিত এনেকুৱা ধৰণৰ কাৰ্য কৰিছিল, এনেকুৱা ধৰণৰ গড় বনাইছিল, যি দেখি মোগলে ভয়তে সিহঁতৰ প্ৰাণ আধা তাতেই শেষ গৈছিল। যে আপোনাৰ আগৰ দিনা সি দেখা পাইছে যে তাত একো নাই, সমান্তৰাল ভূমি, কিন্তু ৰাতিপুৱাই দেখা পায় যে এটা মাটিৰ এটা টিলা মানে এটা গড় এখন পাহাৰ সদৃশ তাত উপস্থিত হৈ আছে। তেওঁলোকে ভাবিয়ে নাপালে যে ৰাতিৰ ভিতৰত এই পাহাৰখন বা গড়টো ক'ৰ পৰা আহিল। তেনেধৰণৰ বীৰ আছিল আমাৰ অসমীয়া বীৰসকল, আৰু সেয়ে আমি অসমীয়া জাতিক লৈ গৌৰৱ কৰিব লাগে, যিহেতু আমি একোজন অসমীয়া জাতিৰ হয়। এই গড়টোত আমাৰ এই বংশৰ তেজমঙহৰ এটোপাল ঘাম ইয়াতে পৰি আছে। আমি এই গড়টোক শ্ৰদ্ধা কৰিব লাগে। চৰকাৰলৈ আহ্বান জনাইছোঁ যে আপোনালোকে পাৰে যদি এই গড়টো সংৰক্ষণ কৰক, আৰু নতুন প্ৰজন্মক আমাৰ অসমীয়া বীৰৰ বিষয়ে জনোৱাৰ বাবে আপোনালোকে কিছু পদক্ষেপ হাতত লওক, যদি আপোনালোকৰ সম্ভৱ হয়। কিয়নো আমাৰ এনেদৰে বহুত ইতিহাস আছে যিবিলাক হয়তো লাহে লাহে বিলুপ্ত হৈ গৈ আছে, আমাৰ মাজৰ পৰা হেৰাব ধৰিছে। আমাৰ নতুন প্ৰজন্মই এইবিলাকৰ বিষয়ে একোৱেই নাজানে। মাত্ৰ কিতাপতে পঢ়িব পায় যে শৰাইঘাটৰ ৰণত এটা গুৱাহাটীৰ ভিতৰত গড় বনাইছিল, যিটো গড়ত এজন মমাক মানে কি তেওঁৰ কামৰ গাফিলতিৰ কাৰণে লাচিত বৰফুকনে তেওঁ ডিঙি ছেদ কৰিছিল আৰু কৈছিল যে দেশতকৈ মোমাই ডাঙৰ নহয়। কিন্তু তেওঁলোকৰ গড়টো ক'ত আছে তেওঁলোকে নাজানে। মই কামৰূপ জিলাৰ মানুহ হয়, কামৰূপ জিলাতে এই গড়টো আছে, কিন্তু আজিৰ পূৰ্বে ময়ে জনা নাছিলোঁ যে এনেকুৱা এটা গড় আছে, বা গড়টোৰ বিষয়ে আমি কিতাপত পঢ়িছোঁ, কিন্তু ক'ত আছে, কেনেকুৱা ধৰণৰ গড়, বা গড়টো কি হয়, কেনেকুৱাকৈ বনাইছে, সেই বিষয়ে আমি একোৱেই নাজানো। যদি আপোনালোকে পাৰে বা স্কুলবিলাকেও পাৰে যে এনেকুৱা ধৰণৰ গড়বিলাক দেখুৱাব, বা যিবিলাক আমাৰ ঐতিহাসিক ঠাই আছে সেইবিলাক যদি আপোনালোকে দেখুৱাব পাৰে, তেতিয়াহ'লে মই আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে আহি এবাৰ আপোনালোকৰ ছাত্ৰ ছাত্ৰীক এই গড়টো দেখুৱাওক। বেছি দূৰতো নহয়, কামৰূপ জিলাৰ মাজভাগতে আছে, বাইহাটা চাৰিআলিৰ পৰা কিছু ওচৰত এই গড়টো উপস্থিত। আপোনালোকে মদন কামদেৱৰ বিষয়ে জানে বোধহয়। মদন কামদেৱৰ পৰা বেছি নিলগত নহয়, প্ৰায় 1 কিলোমিটাৰ নিলগত এই গড়টো উপস্থিত। বা আপোনালোকে যদি উত্তৰ গুৱাহাটীত যায়, উত্তৰ গুৱাহাটীতো ইয়াৰ আধা অংশ আছে, তাকো দেখাব পাৰে। যি নহওক, য'তেই দেখুৱাওক আপোনালোকে যাতে এই গড়টোৰ বিষয়ে নতুন প্ৰজন্মক জনায়। মই আজিৰ পৰা চেষ্টা কৰিম যে নতুন প্ৰজন্মক মই কি ধৰণে এই গড়টোৰ বিষয়ে জনাব পাৰোঁ, আমাৰ ইতিহাসৰ বিষয়ে জনাব পাৰোঁ, বা আমাৰ অসমীয়া বীৰসকলৰ বিষয়ে জনাব পাৰোঁ, যে এটা ৰাতিৰ ভিতৰত এনেকুৱা ধৰণৰ এটা গড় বনাইছিল, যিটো ধৰক পৃথিৱীৰ অন্য মানুহৰ তুলনাত অসম্ভৱ। বেলেগ মানুহে কৰাৰ কাৰণে ইয়ে ভাবিবই নোৱাৰে, কিন্তু আমাৰ অসমৰ বীৰসকলে সেইটো যিটো কল্পনা হয় সেইটোক বাস্তৱত পৰিণত কৰিছিল মাত্ৰ এটা ৰাতিৰ ভিতৰতে। বন্ধু বান্ধৱীসকল, আহক এই গড়টোৰ দাঁতিত থকা আমি গাঁওবিলাক অলপ দেখাওঁ। আপোনালোক গড়টোৰ কিছু অংশ দেখাইছোঁ, গড়টোৰ কিছু অংশ চাই লওক। মোৰ পিছপিনে এইটো মোমাকটা গড়টো, আৰু ইয়াৰ চাৰিওভাগে পাহাৰে আৱৰি আছে। আৰু তাতকৈ ডাঙৰ কথা হৈছে এই গড়টোৰ দাঁতিত মানে পাহাৰৰ মাজত এইখন সমতল ভূমি দেখা পাইছে। এই সমতল ভূমিত মানুহবিলাকে খেতি কৰিছে, ধান খেতি। আপোনালোকে এইখিনি ঠাইত উপস্থিত হৈ এনেকুৱা লাগিব যে আপোনালোকে কোনো পাহাৰৰ মাজত বা গড়ৰ দাঁতিত নাই, আপোনালোকে গাঁৱৰ সমতল ভূমিৰ গাঁৱৰ মাজত আছে। চাওক, গমেই নাপাব যে এইখন এখন পাহাৰৰ মাজৰ এইটুকুৰা ঠাই। আমি সমতল ভূমিৰ পৰা লাহে লাহে পুনৰ গড়টোৰ আন এটা ছাইডত উঠিছোঁ। এই গড়টোৰ ওপৰত মানুহৰ বসতি আছে, ঘৰ আছে, দেখা পাইছে মোৰ পিছফালে। শিলা 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 মই তোৰ আকাশৰে উৰি উৰি ফুৰো মই ডাৱৰে পোহৰে। শিলা 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 মই তোৰ আকাশৰে ঘূৰি ঘূৰি ফুৰো মই মনৰ আশে
বৰ্তমান পাহাৰৰ মাজেৰে এটা সুন্দৰ ৰাস্তাৰে আগবাঢ়িছোঁ এখন বিদ্যালয়লৈ। পাহাৰৰ ওপৰত এখন বিদ্যালয় আছে। আচলতে এই ঠাইডোখৰ আপোনালোকে যদি আহে দেখিলে ভাবিব কি পাহাৰৰ ওপৰৰ ঠাই নহয়। এয়া আমাৰ যেনেকুৱা সমতল ভূমি থাকে সেনেকুৱা সমতল ভূমি হয়, যিবিলাক ভৈয়াম হয়, ভৈয়াম অঞ্চলৰ নিচিনা। এই বিদ্যালয়খনৰ নাম হৈছে জনজা প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয় স্থাপন হৈছিল 1980 চনত। হয়তো এই বিদ্যালয়খনৰ পৰাই বহুতো লোক ওলাই গৈ ডাঙৰ ডাঙৰ মানুহ হৈছে বা ডাঙৰ ডাঙৰ চাকৰি কৰিছে। কিছুমানে হয়তো মোৰ দৰে এনেকুৱা ভিডিঅ' বনাই আছে। যি নহওক, যিকেইজন ব্যক্তিয়ে এই বিদ্যালয়খনত পঢ়িছে মই তেওঁলোকক সৌভাগ্য বুলি ক'ব লাগিব, কাৰণ এনেকুৱা এটা পৰিৱেশত তেওঁলোকে পঢ়িব পাইছে। চাওক কি সুন্দৰ পৰিৱেশ, চাৰিওপিনে পাহাৰে আগুৰি আছে, তাৰে মাজতে এই বিদ্যালয়খন। আশে পাশে চিৰণিৰ জাকুৰে ময়ো তাকে খেদি যাওঁ। তেনেহ'লে বন্ধু বান্ধৱীসকল, এতিয়া সময় হৈছে মমাকটা গড়ৰ পৰা বিদায় লোৱা। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কিয়নো আপোনালোকৰ এটা শ্বেয়াৰে নতুন নতুন প্ৰজন্মক এই আমাৰ অসম ইতিহাসৰ বিষয়ে আৰু অধিক জানিবলৈ অনুপ্ৰাণিত কৰিব। সেয়েহে বন্ধু বান্ধৱীসকল, আজিলৈ আপোনালোকক বিদায় মাগিছোঁ। ধন্যবাদ।